আজি মই এয়া জুইতে লোহৰ কেৰাহী এটা সিজাইছোঁ। নতুনকৈ আনিছোঁ কেৰাহীটো। ইয়াত অকণমান কচু সিজাই কেৰাহীটো চফা কৰিম। প্ৰথম দুদিন মই পানীত উতলাই সিজাই ল'লোঁ। এতিয়া কচু সিজাইছোঁ। বাকীখিনি চাই থাকক আপোনালোকে। কি কৰিছা? মই নলওঁ এতিয়া। এয়া মই কেৰাহীত কচু সিজাওঁতে পানীখিনি ক'লা হৈ গ'ল, মানে ক'লা দেখিছে। লোহৰ কেৰাহীত খাদ্য ৰান্ধিলে মানুহৰ গাত তেজ বাঢ়ে বুলি কয়। আগতে সকলো ঘৰতে লোহৰ কেৰাহী ব্যৱহাৰ কৰে, কিন্তু আজিকালি বহুত মানুহে লোহৰ কেৰাহী কেনেকৈ ব্যৱহাৰ উপযোগী কৰিব লাগে তাকে নাজানে, বা কিছুমান জনাসকলেও অলপ এলাহত এৰাই ৰাখিছে। বজাৰত সাধাৰণতে পোৱা নন ষ্টিকবোৰে ব্যৱহাৰ কৰিব ধৰিছে। তাৰ ফলত বহুতো বেমাৰ আজাৰ হৈছে। পাৰিলে আপোনালোকে এনেকৈ ঘৰতে লোহৰ কেৰাহী এখন কচু সিজাই উপযোগী কৰি ব্যৱহাৰ কৰি চাবচোন। মাঘ ফাগুন মাহত কেৰাহী চফা কৰিবৰ কাৰণে আপোনালোকে কচু নাপাবও পাৰে। তাৰ সলনি গোবৰ মাটি সিজাইও আপোনালোকে কেৰাহী চফা কৰিব পাৰে। নতুবা আপুনি অলপ জলাশয় টাইপৰ পৰা কচু বিচাৰি আনি কচু সিজাব পাৰে। আপোনালোকক দেখুওৱা যিটো লোহৰ কেৰাহী আছিলে, মই তাত কচু সিজাইছিলোঁ, আৰু সেই কচু সিজাই মই এসপ্তাহ গেলাই ৰাখিলোঁ। আৰু এসপ্তাহ পিছত মই কেৰাহীটো ধুই তাত মই এদিন মাংস বইল কৰিলোঁ, আৰু মাংস বইল কৰাৰ পিছত আকৌ ধুই মেলি আজি মই ইয়াত নাৰিকল ৰুকি পিনে চেনি আৰু নাৰিকল তিল পিঠাৰ কাৰণে মই ইয়াতে জুইতে ভাজি আছোঁ। আপোনালোকে এনেকৈ লোহৰ কেৰাহীৰ কচু সিজাই চাফা কৰি আৰু কামত ব্যৱহাৰ কৰা উপযোগী কৰিব পাৰে। মই তেনেকৈয়ে কৰোঁ, আৰু আপোনালোকেও তেনেকৈ কৰিব। আৰু মই বহুতে কৈ আছিলে লোহৰ কেৰাহী কেনেকৈ আপুনি সিজাই ক'বচোন, দেখাবচোন বুলি। সেইবাবে মই ভিডিঅ' হিচাপে দিলোঁ, আৰু সকলোৱে চাব। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈও মোৰ ভিডিঅ'বোৰ চাই থাকিব।